আগন্তুক বিধানসভা নিৰ্বাচনত ASDC কংগ্ৰেছৰ মাজত মিত্ৰজোঁটৰ ক্ষীণ সম্ভাৱনা। ডিফু ৰেলৱে ষ্টেচনত চীনা নিৰ্মিত গ্ৰেনেডসহ আটক নাহিদ কৰিশ্মা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই ৰাণীতি মুপি। এতিয়া আগবাঢ়িছো প্ৰথমটো খবৰলৈ। আগন্তুক বিধানসভা নিৰ্বাচনত ASDC কংগ্ৰেছৰ মাজত হ'ব লগা মিত্ৰজোঁটৰ সম্ভাৱনা শেষ হ'ল নেকি? ASDCৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত দলৰ প্ৰচাৰ সম্পাদক বৰ্তব্যত অত্যন্ত এই সম্ভাৱনাই প্ৰকট হৈ উঠিল। আসন্ন বিধানসভা নিৰ্বাচনত পাৰ্বত্য জিলাত বিজেপি দলক হৰুৱাবলৈ মাৰ বান্ধি থিয় দিয়াৰ সম্ভাৱনা আছে ASDC আৰু কংগ্ৰেছৰ। কিন্তু মোৰকত জিলা কংগ্ৰেছ আৰু বিজেপিৰ এই সম্ভাৱনা ক্ষীণ হৈ উঠা পৰিলক্ষিত হৈছে। সম্ভৱত প্ৰাৰ্থী প্ৰদানক লৈ এই পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনাক দোহাৰিছে একাংশ ৰাজনৈতিক পৰ্যবেক্ষকে। আমি ASDC অটোনমাস ষ্টেট ডিমাণ্ড পাৰ্টি হিচাপ আমি ভাবিছোঁ এবাৰ ইলেকশ্যন এণ্টি বিজেপি এলিমেণ্টছ একগোট নহ'লে ইলেকশ্যনত জিকাটো টান হ'ব বুলি আমি ভাবোঁ। সেইকাৰণে আমি এণ্টি বিজেপি এলিমেণ্টছ যিমান আছে কংগ্ৰেছ পৰা আৰম্ভ কৰি APSC আমি এপিল কৰিছোঁ এবাৰ ইলেকশ্যন আমি একগোট খেলিম। গ্ৰাণ্ড এলায়েন্সৰ কথাটো আমি শুনিছোঁ গুৱাহাটীত, কিন্তু এই গ্ৰাণ্ড এলায়েন্স মানে আজিলৈকে আমাক ফৰ্মেলি এপিল কৰা নাই। আহক একেলগে কৰিম বুলি নিয়ম মতেতো এছ এ নেশ্যনেল পাৰ্টি আৰু এছ এ লিডাৰ অফ গ্ৰাণ্ড এলায়েন্স কংগ্ৰেছে ASDCত মানে এপিল কৰিব লাগিছিলে, গোটেই আমাক একো খবৰ দিয়া নাই। সেইকাৰণে ASDC পাৰ্টি হৈ আমি উল্টা এপিল কৰিছোঁ ফৰ্চিং ইণ্টি কংগ্ৰেছৰ প্ৰেছিডেণ্ট কাৰ্বি আংলং তেখেতৰ আমি অনুৰোধ জনাইছোঁ যে কাৰ্বি আংলং ক্ষেত্ৰত আমি একেলগে কৰিম, নহ'লে ইলেকশ্যন জিকাটো ইমান সহজ নহ'ব এবাৰ। কাৰণ বিজেপিৰ টকা, বিজেপি ৰুলিং পাৰ্টি পাৱাৰ আছে, চব বস্তু আছে ইয়াতে। আমি এপিল কৰিছোঁ। মিত্ৰজোঁটৰ সম্ভাৱনা প্ৰায় নোহোৱা হৈ অহাৰ সম্ভাৱনাৰ সন্দৰ্ভত ASDCৰ দলীয় প্ৰচাৰ সম্পাদক দানিয়াৰ তেৰণে সংবাদমেলক প্ৰতিক্ৰিয়া এইদৰে ব্যক্ত কৰে। ষ্টেফান তেৰণৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং আৰক্ষীৰ সফলতাত ডিফু ৰেলৱে ষ্টেচনত আটক চীনা নিৰ্মিত গ্ৰেনেডসহ নাহিদ কৰিশ্মা। কাৰ্বি আংলঙৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠনসমূহ শান্তিৰ চুক্তিলৈ অহা আজি প্ৰায় এসপ্তাহে হৈছে মাথোন। এনে পৰিস্থিতিত ডিফু ৰেলৱে ষ্টেচনত বৃহস্পতিবাৰে মৰণাস্ত্ৰহক নাহিদ কৰিশ্মাৰ নামৰ দুৰ্ধৰ্ষ যুৱকক কাৰ্বি আংলং আৰক্ষীয়ে আটক কৰা ঘটনাই পুনৰ আশ্চৰ্যচকিত কৰিছে ৰাইজক। জানিব পৰা মতে ধৃত যুৱকজন ডিফু ৰেলৱে কলনীৰ বীণা শুক্ৰধৰ 42 ওৰফে বিজু শুক্ৰধৰ। ডিফু ৰেলৱে ষ্টেচনত বিস্ফোৰণৰ উদ্দেশ্যতে গ্ৰেনেড কঢ়িয়াই অনাৰ সন্দেহ। আনহাতে গোটাঘাটমূলক উদ্দেশ্যৰে এইদৰে গ্ৰেনেড কঢ়িয়াই অনা সন্ত্ৰাসবাদী যুৱকজনক ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ কেডাৰৰ হ'ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। আজি আমি বিশেষ সূত্ৰৰে আমি গম পালোঁ যে ডিপুত মানে আপোনাৰ DNL কেডাৰে মানে গ্ৰেনেড মানে এইটো বিস্ফোৰণ কৰিব পাৰিছিলে। আমি সেই মুহূৰ্তত গম পাই আমি DSP হেডকোৱাৰ্টাৰ মেডাম OC মাৰিজা প্লেচ আৰু কামাণ্ডো বেটেলিয়ন লগতে কংগ্ৰেছ ষ্টাফ আমি এটা অপাৰেশ্যন চলাওঁ আৰু অপাৰেশ্যনৰ অন্তত আমি একদম যুৱকক আটক কৰোঁ গ্ৰেনেডসহ, আৰু আমি গোটেইখিনি আমি তাত জব্দ কৰোঁ গ্ৰেনেড লগত মোবাইল এটা আৰু কিছুমান নথিপত্ৰ আমি জব্দ কৰোঁ। তেওঁৰ নাম হ'ল আপোনাৰ পিনাপ চুক্লেটৰ আৰু তেওঁ বিজু বুলি জনা যায়। তেওঁলোকে ৰেলৱে ষ্টেচনত এইটো কাম কৰিব বিচাৰিছিলে। ৰেলতে লৈ আহিছিলে নেকি? ৰেলৱেত লৈ অহা নাই, তেওঁলোকে মানে ৰেলৱে ষ্টেচনত মানে ৰেল যেতিয়া 5:30 বজাত যেতিয়া পেচেঞ্জাৰখন যোৱা সেইখিনি সময়তে মানে এই সংঘটিত কৰিবলৈ খুলিছিলে। মানে ৰেলত টাৰ্গেট কৰি লৈছে। ৰেলত টাৰ্গেট কৰিছে। DNL অনা না? DNL বুলি এতিয়াও আমি ইনভেষ্টিগেশ্যন চলি আছে। এই সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে। অৰুণ লেখে ৰিপৰ্ট, কাট নিউজ।
পশ্চিম কাৰ্বি আংলঙৰ বিজেপিৰ শিবিৰত ব্যাপক টেনচন আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্বৰ বাবে কোনে পাব বিজেপিৰ দলীয় টিকট বিজেপিৰ বৰ্তমান বিধায়ক ডক্টৰ মানসিং ৰংপিনে বিজেপিৰ যুৱ নেতা চাৰলং কিবে টিকটৰ দাবীদাৰ দুয়োজনে সম্প্ৰতি ঘূৰ টেনচনত পশ্চিম কাৰ্বি আংলং বিজেপিৰ শিবিৰ একেখন শিবিৰতে দুই মেৰুত অৱস্থান কৰিছে দুই বিপৰীত সমৰ্থক হেয়েহে চলিছে টেনচন বিজেপিৰ টিকটৰ বাবে দুই দাবীদাৰ বিজেপিৰ মাজতে ডক্টৰ মানসিং ৰংপি জ্যেষ্ঠ ৰাজনীতিবিদৰ লগতে তিনিবাৰকৈ বিধায়ক হ'বলৈ সক্ষম হৈ 20 বৈঠালাংশ বিধানসভা সমষ্টিৰ অভিজ্ঞতাপুষ্ট ৰাজনৈতিক ক্ষেত্ৰত আনহাতে জিলা বিজেপিৰ দলৰ নতুন প্ৰজন্মৰ নেতা চাৰলং কিবে সমৰ্থকৰ প্ৰত্যাশা প্ৰায় 90% নিশ্চিত প্ৰাৰ্থীত্বৰ টিকট পাবলৈ কাৰ ভাগ্যত আছে প্ৰাৰ্থীত্বৰ টিকট অথবা কোনে মাৰিব প্ৰাৰ্থীত্বৰ লাভৰ হে হাঁহি বিশেষ প্ৰতিবেদক কাট নিউজ হয় পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ বৈঠালাংশ অঞ্চলত আজি এসপ্তাহ ধৰি বনৰীয়া হাতীয়ে ট্ৰাকৰ সৃষ্টি কৰিছে ট্ৰাকত নিন্দ্ৰ হৰিছে বৃহত্তৰ অঞ্চলটোৰ গণ্য ৰাইজ আজি এসপ্তাহ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ চলিছে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ বৈঠালাংশত কাৰ্বি লাংপি তথা বৰপানী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা হাতীয়ে নিশা গাঁৱত প্ৰৱেশ কৰি বহুলোকৰ তামোলৰ বাগান কলগছ আদি ভাঙি চুৰুমাৰ কৰে আনকি দিনৰ ভাগতো এই হাতী কেইটাই গণ্য ৰাইজক থকা কোৱা শান্তি নোহোৱা কৰিছে হাতী উপদ্ৰৱত আমাৰ বৈঠালাংশ এৰিয়াত বহুতৰে তামোল গছ ভাঙি চুৰমাৰ কৰি দিছে আৰু এই হাতী খাদ্য অনুসন্ধানত আহি পেলাই আমাৰ এই বৈঠালাংশ যিমানখিনি ৰাইজৰ যি তামোল বাগান লগাইছে সেই বাগানবিলাক সব ভাঙি চুৰমাৰ কৰি দিছে আৰু মই জনাত ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি পেলাই এই হাতীখিনি ইয়াৰ পৰা ওলাই লৈ যাব লাগিছিলে কিন্তু এতিয়াও তেখেতসকলৰ একো সংসূত্ৰ নাই তেখেতসকলে আহিবলৈ কোনো ইয়াত উপস্থিত হোৱা নাই গতিকে আমি দুখিত তেখেতসকলে নিজৰ হাতী বনৰীয়া হাতীখিনি নিজেই ডিপাৰ্টমেণ্টেলি ইয়াৰ পৰা লৈ যোৱাটো আমি বিচাৰোঁ আৰু যিখিনি ক্ষয় ক্ষতি হৈছে সেই ক্ষয় ক্ষতিখিনি যথেষ্ট পৰিমাণে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সহায় সহযোগ কৰিব লাগিছিল বা কম্পেনচেশ্যন হিচাপে দিব লাগিছিল কেতিয়াৰ পৰা সন্ত্ৰাস চলাই আছে এইটো এসপ্তাহ ধৰি পেলাই সন্ত্ৰাস চলাইছিলে আৰু এই সন্ত্ৰাসটো যিমানে হাতীবিলাক খেদিলেও মানে ইয়াৰ পৰা ওলাই নাযায় ইয়াত একচুৱেলি ইয়াত মই দেখা পাইছোঁ এতিয়া তিনিজনী কিন্তু ইয়াত তিনিজনী এতিয়া দুটাত দেখা পাই আছোঁ আৰু এই দুইটাই বেছি ৰাইজে জুই জ্বলাই ফটকা ফুটাই হাতী কেইটাক গাঁৱৰ পৰা খেদিবলৈ বহু চেষ্টা কৰিছে যদিও এই পৰ্যাপ্ত সক্ষম হোৱা নাই আনফালে এই ক্ষেত্ৰত বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰা গুৰুত্বৰ অভিযোগ উঠিছে বৈঠালাংশৰ পৰা জাছন ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতি এক sabun penjang tu nang pitha karena abor do jima abe ek tetni ek light abor do ek jima ako iskola bega son long ek jima ola bang abe dat jibon ni nang linai tolote hithian dan nang kok jibon ai tema hithian ke dam jeta kahe lo bhara le ador ki sono nante oi Pila oi, konat akola dalong lorong khelana long ajada hormuta kelong lap jike. Bai oi, India Pangchu Enterprise dak rong khelana hithi aru sidolomati oi. Nang ta kya ajad le nang chi sita long epo. Kalang lo, nang li tumla dak hema long ki nang sot hormu penching lo, kitab buhi, gift items, electricals item, kitchenware, ason hormu anta long ponji. Humrik non MS Pangchu Stationery pen non puthot akini kangpu ponthu je Pangchu Enterprise akulat Difu Manja Road Rongkhelan lapen Jorsongasong Road Difu Sara License Holder Private Security Agency Regulations 8 2005
Head Office, Difu, Karbi Anglong, Assam. For more info, contact Bimal Killing 93906324333 or mail at bimalkillingk7@gmail.com. বিৰতিৰ পাছত পুনৰ বাতৰি মজিয়াত হাঞ্জাংলাংছত ওপেন নক আউট ক্ৰিকেট টুৰ্ণামেণ্টৰ বাবে প্ৰায় সাজু হাঞ্জাংলাংছ স্পৰ্টছ এছ'চিয়েশ্যন আৰু বুকাজান কাৰ্বি ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই ক্ৰিকেট টুৰ্ণামেণ্টখন ভাগ ল'ব অসমৰ ভিন্ন প্ৰান্তৰ পৰা হাঞ্জাংলাংছত অহা 5 মাৰ্চৰ পৰা অনুষ্ঠিত ওপেন ক্ৰিকেট টুৰ্ণামেণ্টখনত অসমৰ ভিন্ন প্ৰান্তৰ পৰা 18টা ক্ৰিকেট দলে অংশ লৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে প্ৰায় সাজু বুলি সাংবাদিকক জানিবলৈ দিয়ে অভ্যৰ্থনা কমিটিৰ সভাপতি জনা সিং ফাংচ অমিত পুৰাণ তেৰাং ছাৰ দিলীপে প্ৰমুখ্য উদ্যোক্তাসকলে বুকাজানৰ পৰা বিষ্ণু লেখৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছো ধন্যবাদ